কবিতা জীবন যুদ্ধৰ উপেক্ষিতা মন। কবি মিণ্টু দাস, আবৃত্তি আদিত্য তন্ময়। সপোনৰ কলত মূৰ থৈ তোমাৰ হাতত খুলি দিওঁ মই বুকুত মেৰিয়াই থকা যন্ত্ৰণাৰ চোলা। কিজানি বুকুখন এবাৰলৈ হাত পেলাই দিয়া, তোমাৰ উমল বুকুত মুখ খুজি বোৱাই দিওঁ দুচকু ভৰি থকা অশ্ৰুমালা। কিজানি তোমাৰ চকুৰে মোৰ চকুত বোৱাই দিয়া প্ৰেমৰ মদিৰা। তোমাৰ হাতত হাত থৈ অতীত সামৰি সপোন দেখো ভৱিষ্যতৰ উৰ্মিমালা। কিজানি আন্ধাৰৰ এবাৰ তোমাৰ আলোকেৰেই জ্যোতিষ্মান কৰি দিয়া, তোমাৰ দুহাতৰ উষ্ম পৰশত তপতাই লৈ ভগ্ন হৃদয়ৰ চেঁচা কলিজা। কিজানি তোমাৰ তপত উশাহত বুকুত ফুলি উঠে ৰক্ত জবা। জীৱন বুলিবলৈ আজি যে মোৰ একোৱেই নাই, আছে মাথো দিগন্ত ব্যাপি থকা মহাশূন্যতা, য'ত সপোন হেৰুৱা গানবোৰে পাহৰি যায় সুৰৰ লহমা। সপোনৰ কোলাত আপোন হৈ ধৰা দিয়া সপোন কোঁৱৰজন, দিঠকত মাথো এটি প্ৰাণহীন পুতলা। হাজাৰ বাধা অতিক্ৰম কৰিও প্ৰাচীৰ ভাঙিব নোৱাৰা, মই শূন্যতাৰ আঁচল পাতি হৈ ৰওঁ জীৱন যুদ্ধৰ এটি উপেক্ষিতা।